बरपेटा रोडनि लहासुराव लटारि माफिया हमदों। थांनाय हराव बरपेटा रोडनि लहासुरनि लटारि खेला होनाय जायगानिफ्राय लटारि खेलाजों सोमोन्दो थानाय 6 सुबुंखौ पुलिसआ खादों। लटारि खेलाजों सोमोन्दो थानाय सुबुंफोरखौ हमदोंमोनब्लाबो आरोबाव हमजानाय सुबुंफोरजों गुबुनफोरा सोमोन्दो दंबावो होननानै सन्देह खालामदों। लटारि खेलानि खौरां बायदियै बयजोंबो अनसायजानाय वेब पर्टेल TTN साहित्य संबादनि खौरांगिरि बिष्णु अधिकारीखौबो रां लानायनि दायाव पुलिसआ हमो। खौरांगिरिफोरनि सोंनायाव बिष्णु अधिकारीया फिननाय होयोदि लटारि खेला होनायनि थाखाय 4 केस्टियाव रां लानाय जादोंमोनब्लाबो लटारि खेलाजों बिहा जेबो सोमोन्दो गैया होनना बेखौ फान्दायनानैसो सोमोन्दो दं होनना बुंदों। खौरां मेलनि उनाव हमजानाय सुबुंफोरखौ पुलिसआ मसलपुरनि आदालतसिम दैथायहरो। हमजानाय सुबुंफोरा जाबाय मनजित कर्मकार, निरंजन सूत्रधर, प्रांजल दास, शिबु दास, प्रदीप बर्मन आरो बिष्णु अधिकारी। থানাৰ আণ্ডাৰতে পৰে, আউটপোষ্টৰ আণ্ডাৰত পৰে। তাত কিবা এটা লটাৰী খেল পাতিছে আৰু সেই সংক্ৰান্তে যিসকলে লটাৰী খেল তাত পাতিছে কিবা এটা শিৱ মন্দিৰ নিৰ্মাণৰ সাহাৰ্যাৰ্থে তাত লৈ কিছু গণ্ডগোল হৈছে। যে আমাক জনালে যে তাত কোনো ধৰণৰ প্ৰাইজ তাত নাই, খেল পাতিব পৰা নাই। তেনেকুৱা এটা আমি খবৰ পোৱাৰ লগে লগে আমাৰ চিমলাগুৰি পুলিচ গ'ল, IC গ'ল। তাত গৈ পেলাই গোটেইখিনি বস্তু চালে দেখিলে যে বহুত পাব্লিক তাত জমা হৈ আছে আৰু যিসকল লটাৰীৰ এই যিখন খেল পাতিছিলে উপহাৰ কুপনৰ খেল, তাত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰাইজ দিম বুলি কৈছিল যদিও তাত কোনো ধৰণৰ প্ৰাইজ চাইজ দেখা পোৱা নগ'ল। তেতিয়া ৰাইজে গোটেই কথাটো জনালে আৰু আমিও তদন্ত কৰিলোঁ। তদন্ত কৰাৰ পিছত তাত পোৱা গ'ল এজন মনজিত কৰ্মকাৰ আৰু প্ৰদীপ বৰ্মন। তেওঁলোকে ক'লে যে আমি সুধিলোঁ যে এই যিটো খেল পাতিছে তেওঁলোকে উপহাৰ কুপন, ইয়াৰ কিবা পাৰ্মিশ্যন আছে নেকি অথৰিটিৰ ফালৰ পৰা, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা কিবা পাৰ্মিশ্যন আছে নেকি? তেতিয়া লগে লগে এজনে এখন পাৰ্মিশ্যন দেখুৱালে। তো পাৰ্মিশ্যন কপিটো দেখাৰ লগে লগে আমাৰ সন্দেহ হ'ল যে এই গোটেই পাৰ্মিশ্যন কপিটো ভুৱা, মানে ছাছপেক্ট হ'ল আমাৰ এইটোতো। কাৰণ আমি বিভিন্ন এই চালবাৰী চাব ডিভিজনৰ আণ্ডাৰত যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠানে যি অনুষ্ঠান আয়োজিত নকৰক কিয়, যিসমূহ পাৰ্মিশ্যন দিয়া হয় সেইটো মূলতঃ এটা ফৰ্মেট এটা আছে, তাৰ পৰা তাত দিয়া হয়। যেতিয়া আমি এইখন কাগজ দেখিলোঁ যে এইখন এখন ভুৱা আৰু গোটেই কাগজখনে এটা সন্দেহজনক। তাৰপিছত দেখিলোঁ যে OC গোবৰ্ধনা পুলিচ ষ্টেচন তাতো এটা এনকুৱাৰী ৰিপৰ্ট দিছে, সেইটো এটা সন্দেহজনক। এগৰাকী ADCৰ ছিগনেচাৰ কৰি পেলাই এটা ৰিপৰ্ট উলিয়াইছে যে এইখন খেল ইয়াত পাতিব পাৰে বুলি। তাৰপিছত গোটেই তদন্তটো আমি আগবঢ়াই পেলাই আমি 5জন মানুহ তেতিয়াই আমি ইমিডিয়েটলি তাৰ পৰা আটক কৰি আনিলোঁ। যিসকল প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আছে আৰু অকল ইয়াৰেই মানুহ নহয়, বিজনীৰ মানুহ আছে ইয়াত, বৰপেটা, বাক্সা, গোগামুখৰ মানুহ ইয়াত জড়িত আছে। এতিয়া এটা সাংঘাতিক চক্ৰ, এটা চিণ্ডিকেট হয়। ইতিমধ্যে এই গ্ৰুপটোৰ কিছুসংখ্যকে আজি কিছুদিন আগতে বিষ্ণুপুৰ নামৰ জেগা এটাতো এনেকৈ খেল পাতিছিলে। এওঁলোকে কি কৰে, এনেকুৱা ধৰণৰ খেল পাতি পেলাই টিকেট কিছু বিক্ৰী কৰে আৰু যিসমূহ টিকেট বিক্ৰী নহয়, আপোনালোকে দেখিছে ইয়াত আজি লাখ লাখ টিকেট ইয়াত ওলাই আছে। সেই টিকেট যিবিলাক বিক্ৰী নহয় সেইবিলাকত তেওঁলোকে প্ৰাইচটো ফুটা বুলি কয় আৰু কৈ পেলাই মানুহক মানে আবুৱা ভাৰে। এইটো গোটেই কাৰবাৰটো আমি এতিয়া তদন্ত কৰি আছোঁ। ইতিমধ্যে আমি 6জন মানুহক এৰেষ্ট কৰিলোঁ আৰু এজন ব্যক্তিক আমি ইয়াতে আজি আটক কৰিছোঁ, মানে এৰেষ্ট কৰিছোঁ। তেওঁ হ'ল বিষ্ণু অধিকাৰী। আমি গম পাইছোঁ যে তেখেত কিবা TTN আমাৰ যিসকল সৰ্বসাধাৰণ মানুহ আছে, ৰিক্সাৱালা, ঠেলাৱালা, চব আহি ইয়াত কালি চবেই আহি উপস্থিত হৈছে। ছাৰ আমি টিকেট কিনিছিলোঁ, অমুক পাম বুলি বহুত আহিছে। বাছ চালক এইবিলাক এওঁলোকৰ মই যিটো দেখিছোঁ চব ভিতৰুৱা অঞ্চলবিলাকত গৈ এই গ্ৰুপটোৱে যিকোনো কমিটিবিলাকৰ লগত কথা পাতে যে আমি অমুক কাম কৰি দিম, আমি শিৱ মন্দিৰটো বনাই দিম। এটা এগ্ৰিমেণ্টটো আপোনালোকক দেখাইছোঁ, 1 লাখ টকাৰ এগ্ৰিমেণ্ট কৰিছিলে সেই শিৱ মন্দিৰ কমিটিৰ লগত যে আমি আপোনালোকক 1 লাখ টকা দিম, বাকী আমাক খেলখন আপোনালোকৰ নামত চলাবলৈ দিয়ক। গতিকে ইহঁতে এই গোটেই গাঁও এৰিয়াবিলাকত যায়, গৈ পেলাই এনেকুৱা ধৰণৰ মানুহক মানে এটা যিবিলাক তেওঁলোকে পাৰ্মিশ্যন দেখুৱাইছে সেই গোটেই পাৰ্মিশ্যনবিলাক ভুৱা পাৰ্মিশ্যন। আমি ইয়াৰ এগেইনষ্টতো আমি একশ্যন লৈ আছোঁ আৰু সদ্যহতে আমি তেওঁলোকক ৰিমাণ্ডত বিচাৰিম। মানে বিশেষকৈ মন্দিৰসমূহ টাৰ্গেট কৰি মানে এটা কথাটো হ'ল এনেকুৱা যে এই গ্ৰুপটোৱে অকল এটা গ্ৰুপেই নহয়, ইয়াত আৰু মানুহ জড়িত আছে। আমি চাব লাগিব এনেকুৱা তেওঁলোকৰ মডাছ অপাৰেণ্ডি কি হয়। কিন্তু এটাই এওঁলোকৰ লক্ষ্য যে মানুহক ফ্ৰড বনাই, মানুহক মানে 2 নম্বৰী কৰি, মানুহৰ পৰা কেনেকৈ 2 নম্বৰী কৰি পেলাই আভুৱা ভাৰি পেলাই কেনেকৈ পইচা লুটিব পাৰে। আৰু এই উপহাৰ কুপনৰ এটা নতুন তেওঁলোকৰ এটা টেকনিক, এই টেকনিকটো তেওঁলোকে আৰম্ভ কৰিছে বিভিন্ন জেগাই। কি কৈছে? মই নামকেইটা কৈ দিব খুজিছোঁ। নিৰঞ্জন সূত্ৰধৰ, প্ৰদীপ বৰ্মন, মনজিত কৰ্মকাৰ, প্ৰাঞ্জল দাস, শিবু দাস, বিষ্ণু অধিকাৰী। ইয়াৰে নিৰঞ্জন সূত্ৰধৰ, প্ৰদীপ বৰ্মন আৰু শিবু দাস
এই যিখন আপোনালোকে টিকেট পাইছে আপোনালোকে যিটো উপহাৰ কুপনৰ টিকেট আছে তাত তেওঁলোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু কোষাধ্যক্ষ হিচাপে আছে তেওঁলোকৰ কথা মতেতো আমি যিটো শুনিছিলোঁ তেওঁলোকে 1,29,500টা টিকেট ছপাইছিলে আৰু পাৰ টিকেটৰ দাম 100 টকা আছিলে বিভিন্ন এলেকাত যোৱা কেইবাদিন মানে সাংঘাতিকভাৱে টিকেট বিক্ৰী কৰিছে আৰু এই কথাটো যেতিয়া দৃষ্টিগোচৰ হ'ল পুলিচৰ দৃষ্টিগোচৰ হোৱাৰ লগে যেতিয়া আমি বিচাৰিলোঁ গোটেই কথাটো কাৰণ আমি গম পাওঁ যেতিয়া কোনোবা এটা অনুষ্ঠান তেনেকুৱা হয় ইমিডিয়েটলি আমাৰ SDP অফিচ বা SDO চিভিল অফিচৰ পৰা আমাৰ পাৰ্মিশ্যন থাকে যেতিয়া যিখন পাৰ্মিশ্যন কপি তেওঁলোকে উলিয়াই দিলে এনেকুৱা ধৰণৰ নাভুত নাচুত এখন পাৰ্মিশ্যন কপি কোনো দেখা নাই গতিকে এই বিষয়ে আমি ইতিমধ্যে আমাৰ যিসকল ছিনিয়ৰ ফৰ্মেশ্যন আছে হায়াৰ অথৰিটিক আমি জনাইছোঁ গতিকে কেনেকৈ একশ্যন ল'ব পৰা যায় কিন্তু এটাই কথা একদম স্পষ্ট যে এই ধৰণৰ 2 নম্বৰী যিটো কাৰবাৰ 2 নম্বৰী কৰি পেলাই মানুহক যিবিলাক সৰ্বসাধাৰণ মানুহক এই লুটা যিটো কাৰবাৰ ইয়াক সমূলঞ্চে উৎখাত কৰিব লাগিব আৰু এৰেষ্টৰ সম্ভাৱনা আছে নাই এই ক্ষেত্ৰত আমাৰ তদন্ত এতিয়া চলি আছে আমি ৰিমাণ্ডত বিচাৰিছোঁ কাৰণ এই যিটো বৃহৎ চক্ৰ হয় এওঁলোকে বিভিন্ন মানে এইটো ট্ৰানজিট কেম্প টাইপ ইয়াত আজি কৰিলে কালি এতিয়া বিষ্ণুপুৰত আজি এমাহমান আগতে কৰিছিলে তাৰপৰা তাতো আমি শুনিছোঁ বিভিন্ন তথ্য পাইছোঁ গোটাইছোঁ আজি ইয়াতে কৰিলে হয়তো এই ইনচিডেণ্টটো আমি নধৰিলে আকৌ বেলেগত কৰিলেহেঁতেন গতিকে ৰাইজো সজাগ হ'ব আমাৰ এটা আহ্বান এনেকুৱা ধৰণৰ যদি কিবা খেল চেলো পাতে ইমিডিয়েটলি আপোনালোকে প্ৰশাসনৰ ওচৰত মানে জনাব লাগে যে কাৰণ কোনে গম নাপায় কি ধৰণৰ কাম কৰি থাকে মানুহবিলাকে नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना SSC बेंक PO बेंक क्लार्क बेंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101536360 70020261133 9101536360